প্ৰশ্ন নম্বৰ 1 অসমৰ কোনখন জিলাত সৈনিক স্কুল আছে আপোনাৰ অপচন হৈছে ক ধুবুৰী খ গোৱালপাৰা গ নগাঁও নে ঘ গুৱাহাটী আপোনাৰ উত্তৰটো হৈছে খ গোৱালপাৰা জিলাত 2 নম্বৰ প্ৰশ্ন মোহনবাৰী বিমানবন্দৰ অসমৰ কোনখন জিলাত অৱস্থিত ক তিনচুকীয়া জিলাত খ লখিমপুৰ জিলাত গ চৰাইদেউ জিলাত নে ঘ ডিব্ৰুগড় জিলাত আপোনাৰ উত্তৰটো হৈছে ঘ ডিব্ৰুগড় জিলাত 3 নম্বৰ প্ৰশ্ন অসমৰ কোনখন জিলাত সূৰ্য পাহাৰ অৱস্থিত আপোনাৰ অপচন হৈছে ক গোৱালপাৰা জিলাত খ কামৰূপ জিলাত গ কৰিমগঞ্জ জিলাত নে ঘ গোলাঘাট জিলাত আপোনাৰ উত্তৰটো হৈছে ক গোৱালপাৰা জিলাত 4 নম্বৰ প্ৰশ্ন অসমৰ আশাৰীকান্দি নামৰ গাঁওখন কিহৰ বাবে বিখ্যাত আপোনাৰ অপচন হৈছে ক বনজ সম্পদৰ বাবে খ টেৰাকোটাৰ বাবে গ চুনশিলৰ বাবে নে ঘ খাৰুৱা তেলৰ বাবে আপোনাৰ উত্তৰটো হৈছে খ টেৰাকোটাৰ বাবে 5 নম্বৰ প্ৰশ্ন অসমৰ নিম্নলিখিত কোনখন ঠাই বাৰে চহৰীয়া ভাওনাৰ বাবে বিখ্যাত আপোনাৰ অপচন হৈছে ক মাজুলী খ মানস গ জামুগুৰিহাট নে ঘ সৰ্থেবাৰী আপোনাৰ উত্তৰটো হৈছে গ জামুগুৰিহাট 6 নম্বৰ প্ৰশ্ন অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ক যোৰহাট খ গুৱাহাটী গ ডিব্ৰুগড় নে ঘ গোলাঘাট আপোনাৰ উত্তৰটো হৈছে ক যোৰহাট 7 নম্বৰ প্ৰশ্ন নৱগ্ৰহ মন্দিৰ কোন পাহাৰত অৱস্থিত আপোনাৰ অপচন হৈছে ক সূৰ্য পাহাৰত খ বামুণী পাহাৰত গ চিত্ৰাচল পাহাৰত নে ঘ ভুৱন পাহাৰত আপোনাৰ উত্তৰটো হৈছে গ চিত্ৰাচল পাহাৰত 8 নম্বৰ প্ৰশ্ন হয়গ্ৰীৱ মাধৱ মন্দিৰ হাজোৰ কোন পাহাৰৰ ওপৰত অৱস্থিত আপোনাৰ অপচন হৈছে মণিকোট পাহাৰ খ সিংহাসন পাহাৰ গ পদব্ৰেজে পাহাৰ ঘ টিপাম পাহাৰ আপোনাৰ উত্তৰটো হৈছে ক মণিকোট পাহাৰ আপোনাৰ 9 নম্বৰ প্ৰশ্ন পকী কোন গৰাকী ব্যক্তিৰ উপৰিপুৰৰ বাসভৱনৰ নাম ক ৰাজেশ্বৰ সিংহ খ জ্যোতিপ্ৰসাদ আগৰৱালা গ আৰ জি বৰুৱা নে ঘ গোপীনাথ বৰদলৈ আপোনাৰ উত্তৰটো হৈছে খ জ্যোতিপ্ৰসাদ আগৰৱালা 10 নম্বৰ প্ৰশ্ন নেটফিৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত আপোনাৰ অপচন হৈছে ক শ্বিলং খ গুৱাহাটী গ লখিমপুৰ নে ঘ ডিমাপুৰ আপোনাৰ উত্তৰটো হৈছে খ গুৱাহাটী 11 নম্বৰ প্ৰশ্ন অসমৰ প্ৰথম মহিলা বিশ্ববিদ্যালয় ক'ত অৱস্থিত আপোনাৰ অপচন হৈছে ইম্ফল খ যোৰহাট গ তিনচুকীয়া নে ঘ বঙাইগাঁও আপোনাৰ উত্তৰটো হৈছে খ যোৰহাট 12 নম্বৰ প্ৰশ্ন কোন জিলাক অসমৰ প্ৰথম কাৰ্বন মুক্ত জিলা হিচাপে ঘোষণা কৰা হয় ক ধেমাজি জিলা খ নলবাৰী জিলা
গ মাজুলী জিলা নে ঘ শিৱসাগৰ জিলা? আপোনাৰ উত্তৰটো হৈছে গ মাজুলী জিলা। 13 নম্বৰ প্ৰশ্ন, কোনখন ঠাইক অসমৰ চাহৰ ৰাজধানী বুলি কোৱা হয়? আপোনাৰ অপশ্যন হৈছে ক তিনিচুকীয়া, খ যোৰহাট, গ ডিব্ৰুগড় নে ঘ বঙাইগাঁও? আপোনাৰ উত্তৰটো হৈছে খ যোৰহাট। 14 নম্বৰ প্ৰশ্ন, অসমৰ বৃহত্তম তেল শোধনাগাৰ ক'ত অৱস্থিত? আপোনাৰ অপশ্যন হৈছে ক গুৱাহাটী নুনমাটি, খ বঙাইগাঁও, গ ডিগবৈ নে ঘ নুমলীগড়? আপোনাৰ উত্তৰটো হৈছে গ ডিগবৈ। 15 নম্বৰ প্ৰশ্ন, অসমৰ কোন ঠাই কাঁহ পিতল উদ্যোগৰ বাবে বিখ্যাত? আপোনাৰ অপশ্যন হৈছে ক সৰ্থেবাৰী, খ পাঠশালা, গ হাজো নে ঘ মায়ং? আপোনাৰ উত্তৰ হৈছে ক সৰ্থেবাৰী। 16 নম্বৰ প্ৰশ্ন, অসমৰ কোনখন জিলাত পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য অৱস্থিত? আপোনাৰ অপশ্যন হৈছে ক যোৰহাট, খ শোণিতপুৰ, গ মৰিগাঁও নে ঘ গোলাঘাট? আপোনাৰ উত্তৰটো হৈছে গ মৰিগাঁও। 17 নম্বৰ প্ৰশ্ন, শ্ৰীমন্ত শংকৰদেৱে প্ৰথম নামঘৰ ক'ত স্থাপন কৰিছিল? আপোনাৰ অপশ্যন হৈছে ক ঢেকীয়াখোৱা, খ বৰদোৱাত, গ ভৰালী গাঁও নে ঘ মইনাপৰীয়া গাঁও? উত্তৰটো হ'ল খ বৰদোৱাত। 18 নম্বৰ প্ৰশ্ন, অসম ৰাজ্যিক সংগ্ৰহালয় ক'ত অৱস্থিত? আপোনাৰ অপশ্যন হৈছে ক যোৰহাট, খ নগাঁও, গ গুৱাহাটী, ঘ তেজপুৰ? উত্তৰটো হ'ল গ গুৱাহাটী। 19 নম্বৰ প্ৰশ্ন, অসমৰ কোন ঠাইত গেছ ইলেক্ট্ৰিক প্ৰজেক্ট অৱস্থিত? অপশ্যন হৈছে ক কঁঠালগুৰি, ডিব্ৰুগড়, খ সোণাপুৰ, গ ধেমাজি, ঘ তামোলপুৰ? উত্তৰটো হ'ল ক কঁঠালগুৰি, ডিব্ৰুগড়। 20 নম্বৰ প্ৰশ্ন, যাদৱ পায়েঙৰ একক চেষ্টাৰ গড় লৈ উঠা বনাঞ্চলখনৰ নাম কি? আপোনাৰ অপশ্যন হ'ল পানী দিহিং, খ লাওখোৱা, গ মলাই কাঠনি, ঘ চক্ৰশিলা? উত্তৰটো হৈছে গ মলাই কাঠনি।